সাৰ্টিফিকেট দিয়াৰ কথা আছে তেওঁলোকক আমি বিনুমৰ পৰা সাৰ্টিফিকেট দিম ৰংঘৰৰ বাকৰিত এতিয়া সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান বিভিন্ন ধৰণৰ শিল্পী আহিব এতিয়া মই আহি পাই গ'লোহি ড্ৰেছটো চেঞ্জ কৰিলোঁ ইয়াৰ আগৰ ভিডিঅ'ত আপুনি বেলেগ এটা ড্ৰেছত পাইছিলোঁ মানুহ তামাম দিনতকৈ ৰাতি মানুহ বেছি শৰীৰ চৰ্চাও কিবা কিবি হৈ আছে আমি চাই আছোঁ আপোনালোকক ব'লক আজি কোৱা মেইন পাৰ্ট লৈ আছে নাই আমনি লাগিছে নি সকলো ৰাইজৰ সহায় চৰ্চা হৈ আছে বা তামাম শ্ব' মানে শ্ব' এয়া আমাৰ শিৱসাগৰৰ গৌৰৱ গতিকে সকলো দৰ্শক ঘৰটো কি ধুনীয়া কৰিলে চাওক না বাপ ৰে বাপ পুৰা চাকি তাকি দি পেলাই একদম সুন্দৰ এটা দৃশ্য আৰু এইফালে হৈছে মানুহৰ সমাগম আৰু ফেশ্বন শ্ব' হৈ আছে আমি যাওঁ ফেশ্বন শ্ব' চাবলৈ আচলতে কথাটো এনেকুৱা ধৰণৰ ইয়াত অসমীয়া সাজপাৰৰ শ্ব' হৈ আছে ফেশ্বন শ্ব' কিন্তু ইয়াত কিছুমানে ইন্ট্ৰডাকশ্যনটো দিছে ইংলিছত এইটো ভুল নে শুদ্ধ যদি শুদ্ধ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোযোগ কৰি আমি তেওঁক মঞ্চলৈ আহিব পৰা অনুৰোধ জনাইছোঁ গান এটা ৰিলিজ কৰা হ'ল মইনা কলিজা বুলি তাৰপিছত আমি এখন ফুলাম গামোচা আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ বহুত বহুত ধন্যবাদ ভাইটিক বহুত দিনৰ মূৰত লগ পালোঁ ভাইটি ইউটিউব চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব বহুত ধুনীয়া ধুনীয়া কণ্টেণ্ট আহি আছে আমাৰ মাজত জয়গড় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোযোগ কৰি আৰু এখন ফুলাম গামোচা সম্বৰ্ধনা জনাবৰ বাবে জিলা সমিতি যুটীয়া সম্পাদক জয়দেৱ বৰগোহাঁইক অনুৰোধ জনাইছোঁ ধন্যবাদ ধন্যবাদ আৰু লগতে পৰিচয় নাই গানে পৰিচয় চেহেৰা পৰিচয় নামে পৰিচয় আমাৰ সাংবাদিক বন্ধুৱে অনুষ্ঠান লাইভ কৰি আছে তেখেতসকলৰ বাবে সন্মুখৰ পৰা যাতে মানুহবিলাক কাষলৈ আঁতৰি দিয়ে কাৰণ পাছত বহু শ্ৰদ্ধা ৰাইজৰ অনুষ্ঠান চাই আছে সেইকাৰণে সন্মুখৰ পৰা আমাৰ সন্মানীয় দৰ্শকসকলক কিছু কাষলৈ আঁতৰি যাবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ কথা হ'ল নতুন কিবা মানে নতুন গান কেইদিনমানৰ আগত ৰাইজলৈ আগবঢ়াই গ'লো আকৌ নবৌ নামৰ আজি ইয়াত অলপ কিছু সময় পিছতে গাম বঢ়িয়া আমি ৰৈ আছোঁ পুৰা থেংক ইউ শিৱসাগৰৰ গৌৰৱ মানে এতিয়া ক'বলৈ গ'লে জীপাল নামে মানে জীপাল জাকৰুৱা মলয়া মানে জাকৰুৱা মানে গোটেই গানেই যি পৰিচয় সান্নিধ্য ভূঞা খুব মানে একচুৱেলি প্ৰাউড ফিল কৰোঁ যে এটা নিউ ট্ৰেণ্ড লৈ আহিছে আৰু খুবেই চিম্পুল সহজ সৰল এজন ল'ৰা সান্নিধ্য ভূঞাক বিহু শুভেচ্ছা জনালোঁ থেংক ইউ ধন্যবাদ আৰু প্লাছ জাকৰুৱা মলয়াটো এবাৰ সাৰ্টিফিকেট দিয়াৰ কথা আছে তেওঁলোকক আমি বিনুমৰ পৰা সাৰ্টিফিকেট দিম সময়টো যিহেতু আমি দীঘলীয়া কৰিব নোৱাৰোঁ যিসকলে কেৱল অংশগ্ৰহণ কৰিছে তেখেতসকলক আমি আমাৰ চৌধুৰীৰ পৰা আমি প্ৰমাণ পত্ৰবিলাক দিম আৰু যিসকল ইয়াত বিজয়ী হৈছে কেৱল বিজয়ীসকলৰ এইফালে আমাৰ বন্ধু এজন পুৰা বহি আছে এতিয়াহে দেখিছোঁ ই মেইন মানুহ এতিয়া গান হ'ব প্ৰগ্ৰেম হ'ব আমি চাম তাৰপিছত আপোনালোকক বিদায় দিম মানুহ ভিৰ চাওক না মইনা কলিজা বুলি ক'লে খ্যাত প্ৰাণদ্বীপ স্বাগতম জনাইছোঁ মাজুলীত লগ পাইছিলোঁ আৰু মাজুলীত লগ পাইছিলোঁ একদম খুব কম সময়ৰ বাবে আৰু এতিয়া ইয়াত শিৱসাগৰত লগ পাই খুবেই ভাল লাগিছে আমাৰ নিজৰ ঠাইখনলৈ আহিছে এটা গুণগুণাব লাগিব ষ্টেজত গোৱা ইয়াত গোৱা পাৰ্থক্য মানে এটা বেলেগ তো ইয়াত মই ৰাইজৰ বাবে গুণগুণাবলৈ ক'ম মইনা তুমি তোকে চাই যৌৱন যায় দিনত নেদেখিলে ৰাতি টোপনি নাই একোডাল নাজানো চুমানো বুজো কোনো সকলোৱে কয় মই না তুমি জুই
বঢ়িয়া, ধন্যবাদ, বহুত ধন্যবাদ। ধুনীয়া এটা পৰিৱেশত আপোনাক লগ পাই আকৌ ভাল লাগিল। খুব ভাল লাগিল, খুব ভাল লাগিল। আকৌ লগ পাম। Oh no, yes, yes, sorry. নতুন এইবছৰ গীত মই এনেকুৱাই দেই বোলে আৰু মৰম দিব বুলি আশা কৰিম। মই এনেকুৱা দেই, এনেকুৱাই এনেকুৱাই মই এনেকুৱাই আশাৰে বাট চাম, ধুমুহা হৈ যাব। মজা। থেংক ইউ। গান আহি আছে বেবি নেক্সট উইকত ফৰ্মটি লাভ কৰিব। নামটো নামটো এনেকৈ আমি ভবা নাই, অঁ লিখি প্ৰচেচিঙত আছে আৰু। প্ৰচেচিং আছে ন? মাতটো কিন্তু খুব সৰু হয়নে, কিন্তু একদম খুব ঠাণ্ডা মাত হয়নে? কথাবোৰ এবাৰ লাহেকৈ কয়। ঠিক আছে, বঢ়িয়া। ধুনীয়া কণ্ঠগৰাকী কৃষ্ণৰাজ আমাৰ লগত আছে। ধুনীয়া গান এটা উলিয়ালে অপৰূপা। এতিয়া নতুন লাইন এটা কৰি আছোঁ, এটা ৰিলিজ দিলোঁ ডিচেম্বৰ লাষ্ট এতিয়া নতুন গান এটা কৰিছোঁ জানুৱাৰী মাহতে জনাব লাগে। আচ্ছা, মই ঘৰ ক'ত মই নাজানো। ঘৰ মোৰ মৰাণ। আচ্ছা, এইবোৰ মৰাণ, সেইটো কাৰণে মৰাণ একেলগে বহি আছে। মৰাণ একেলগে বহি আছে বোলো। আৰু অকণমান শুনাব লাগিব নতুন গান। তই জানই দেখোন মোৰে বুকে দিছোন পিছে মৰা মৰো তোৰে নেপাইছোং হে নেপাইছোং মই ৰাম ৰাম হৰি হৰি মানিছোং মই কেলৈনো পানী পানী খুৱাইছ তই। কেনেকে আহে মাত মানে এইবোৰ কেনেকে আহে মানে বঢ়িয়া, ইমান ধুনীয়া চেষ্টা কৰি আছে কণ্ঠগৰাকী। সঁচাকে এইটোৱে আমি মানে আশাৰে বাট চাম আৰু যাতে ভাল ভাল গান আহে। থেংক ইউ, নিশ্চয় লগ পাম। আমাৰ ডাঙৰীয়াক ক'ম যে নতুন গানটো অকণমান গুণগুণাই দিবলৈ। নতুন গান হয় 31 ডিচেম্বৰত গানটো ৰাইজলৈ আগবঢ়াই দিছিলোঁ। হয়। সহায়ো ভালে পাইছোঁ। হয়। তাকে অকণমান গুণগুণাই দিছোঁ। হয়। দাদা সময় নাই হাততে পুৱাতে ওলাই কামলে নবৈ যায় সদায় সদায় ল'ৰা স্কুলত থ'বলে স্কুল পঢ়াৰ পাছতে নবজায় পাৰ্লাৰলে শুনিছোঁ নবৌ তামাম পপুলাৰ ফিলিঙা ডেকাৰ মাজতে। বাহ, বৰ ধুনীয়া লিৰিক্স আৰু বৰ ধুনীয়া গাইছে। থেংক ইউ ছ' মাছ। আমাৰ শিৱসাগৰ গৌৰৱ আৰু এজন আহিলে, কিমান সুন্দৰ যুৱক ঋষি বৰুৱা, স্বাগতম জনাইছোঁ। আমাৰ পূৰ্বাঞ্চল ভিডিঅ' চাই বুলি কৈছে, তাকে মই বহুত ধুনীয়া। বহুত চাওঁ মই ভাইটি আৰু মই কেতিয়াবা ৰুমত থাকিলে মানে উলিয়াই লওঁ। হয় নেকি? বিৰাট ভাল হৈছে। ইছৰাম, থেংক ইউ। অকণমান গুণগুণাব লাগিব। ভাবি ভাবি ভাগৰো কাৰুতিকে খাবতো জাগৰে ওচৰে তুলি। আৰু পূৰ্বাঞ্চল গোটেই চেনেলটো সকলোৱে আৰু যি হ'লে চোৱা নাই আৰু চাওক আৰু বহুত গ্ৰ' আপ কৰক। বিৰাট ভাল টপিক লৈ পেলাই এই চেনেলটো আজি মানুহৰ মাজত পপুলাৰ হৈছে। ধন্যবাদ ধন্যবাদ ধন্যবাদ। আমাৰ জয়ন্ত বৰগোহাঁই একদম মেইন মানুহ, পুৰা ওতঃপ্ৰোতভাৱে জড়িত। মানে বহুত লোৱা পাছত আহি পালেহি আমাৰ পৰিচিত আশ্চৰ্যতা আহি পাইছে। স্বাগতম জনাইছোঁ বিহুৰ শুভেচ্ছা। প্ৰথমতে মই পূৰ্বাঞ্চল ইউটিউব চেনেলৰ জৰিয়তে সকলোলৈকে ভোগালী বিহু সেয়া লগ জনাইছোঁ। আৰু খুব ভাল ইউটিউব চেনেল, আপোনালোকে চাব সকলোৱে। আশা কৰোঁ আপোনালোকে আপোনাৰ নেক্সট আহিব নহয় কালিয়া ৰিলিজ হৈছে হালকাটা লাজা নেপালৰ ইউটিউব চেনেল আছে। নেক্সট আহি আছে সকলোৱে ধন্যবাদ। ধন্যবাদ, ঠিক আছে, থেংক ইউ। নকৰোঁ সান্নিধ্য ভূঞাৰ গান পৰিৱেশন কৰিব ষ্টেজত উঠিলে পুৰা উঠি আছে। কি খবৰ সকলো? একেবাৰে নবনে সকলোৱে?
এতিয়া আমাৰো চেলেঞ্জ কৰোঁ কিছু অসুবিধা হয় আমি সকলোকে মাতি দিবলৈ কাটি কাটি এবাৰ আপোনালোকৰ নিজৰ কাৰণে এটা জোৰকে চিঞৰ এটা লাগে শিৱসাগৰ কম হৈছে চৰকাৰৰ কম লাগে কৰিছিল আপোনালোকৰ শিৱসাগৰ বিজয় শংকৰ আৰু লিখিছিলে সুমিত গগৈ বিনত বৰুৱা মিক্স মাষ্টাৰ সচিন বৰুৱা ডিৰেকশ্যন অকণমান গুণগুণাই চাওঁ মই ভাল পালে নহ'ব না মনিটৰ হোটেল ভাল পালে নহ'ব না মনটো লাগিবই না শিৱসাগৰ তুমি তুমি মইনা তুমি মইনা তুমি লুইতৰ চাপৰি ইকৰ খাগৰি ইহিৰি বিৰিণা বতাহত ধৰিছে ভিডিঅ'টো সামৰিব লাগিব মজা প্ৰগ্ৰেম হ'ল কপিৰাইট লাগি যাওক এইটোৱে আছিল আজিৰ ভিডিঅ' আজি ইয়াৰ পৰা গতিকে থেংক ইউ টাইপা থেংক ইউ ইবাৰ থেংক ইউ ইউটিউবৰ দৰ্শক এইটো যদি ভিডিঅ'টো ছাবস্ক্ৰাইব যদি চেনেলটো ছাবস্ক্ৰাইব নাই কৰা নাম নাই এইটো বাই বাই